are so heartless, and you don't care. Hey dosto, most welcome to the tigers from Assam. Dosto, মই ভালে আছো, কুশলে আছো। আপোনালোকে সাগে ভাল আৰু কুশলে আছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনালোকে ভাল আৰু কুশলে থকাটো। আহক আজি হৰুকে এটা ভিডিঅ' বনাবলৈ লৈছো। যেটো হৈছে পলিঅ' টিকাকৰণ পালছ পলিঅ'। আহক ভিডিঅ'টো তেন্তে ষ্টাৰ্ট কৰি আছো। এতিয়া আমি গৈ আছো মোৰ ছোৱালী কীৰ্তি দে আৰু তাৰ মাৰ লগত আহিব ৰীতিকা দে। এতিয়া আমি পালছ পলিঅ' চেণ্টাৰলৈ গৈ আছো। আপোনালোকে চাই থাকক ভিডিঅ' লাষ্ট এণ্ডলৈ। আৰু যিয়ে ফেচবুক পেজত ভিডিঅ'টো চাইছে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত চাই আছে যদি ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সুস্মিতাক পলিঅ' খুৱাই লৈ আনিছে এই আমাৰ সুস্মিতা দাস আৰু পালছ পলিঅ' খুৱাই আনিছে ন। কান্দিছে নেকি ছোৱালীজনী? ছোৱালী কন্দা নাই? অ'কে, তেন্তে আমিও গৈ আছোঁ। আমি খুৱাবলৈ গৈ আছোঁ। 5 বছৰৰ ভিতৰত পলিঅ' টীকাকৰণৰ সেইটো আমি গৈ আছোঁ এতিয়া পালছ পলিঅ' চেণ্টাৰলৈ। এয়া সুবেন মেমৰিয়েল প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত যিটো অংগনবাদী চেণ্টাৰ আছে সেই চেণ্টাৰত পালছ পলিঅ' টীকাকৰণটো কৰি আছে। চেণ্টাৰ এতিয়া আমি পাইছোঁহি। এতিয়া আমি সোমাম আমাৰ ছোৱালী কীৰ্তি দে পালছ পলিঅ'টো দিম। আমাৰ কীৰ্তি দে 3 বছৰ হ'ল আৰু এতিয়া কীৰ্তি দে ভনী ৰীতিকা দে আহিব মাৰ লগত। ৰীতিকা দে হৈছে 3 মাহ ৰানিং হৈ আছে। আহক তেন্তে পালছ পলিঅ'টো খোৱা হ'ল আৰু এতিয়া আমাৰ ৰীতিকা দে আহিব মাৰ লগত আমি ঘৰলৈ যাম। So heartless, and you don't care. ৰীতিকা দে মোৰ ছোৱালী। What I've been fighting for, you got me hoping, and you don't care. And I don't even know what I've been fighting for. Every time I fall in a deep, and I can't fight it. ৰীতিকা দে চাই পাইছে ৰীতিকা দে চাই আছে পালছ পলিঅ' খালে। ৰীতিকা দে এতিয়া চাই আছে আমাৰ ৰীতিকা দে অংকুশ পালছ পলিঅ' খাই আছে অংকুশ দে। পলিঅ' ড্ৰপ হৈ গ'ল। এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ আৰু ভিডিঅ'টো কেনেকৈ লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আজিলৈ আহোঁ তেন্তে বাই বাই, টাটা।